নমস্কাৰ সকলোকে। আমি ইয়াতে ৰঙীয়া পালিসত্ৰ পুৰধাপ মন্দিৰত আহিছিলোঁ চাকি দিবৰ কাৰণে। মোৰ গাঁৱৰে মন্দিৰ হয় এইটো। ইয়াতে আহিছিলোঁ তাৰপিছত ধুনীয়াকৈ ইয়াতে চাকি দিবৰ কাৰণে দাইৰ লগত আহিলোঁ। মোৰ বান্ধৱী এজনী আহিছিলে, তাই আৰু মই দুয়ো আহিলোঁ। আৰু ইয়াতে এডাল ধুনীয়া গছ আছে, তাত ৰাতি ফুল ফুলে। মই ফুলটো ঠিক নাম নাজানো। ৰাতিপুৱা হ'লে ফুলটো নোহোৱা হৈ থাকে। কি আচৰিত ন? কিবা ভগৱানৰ কিবা আছে চাগে, আচৰিত মহিমা, তাৰ কাৰণে এনেকুৱা হয়। আমি আহিছিলোঁ ফুলটো চাবৰ কাৰণে। আৰু এইটো মন্দিৰ, ইয়াতে মোৰ বান্ধৱীজনীয়ে চাকি দিবৰ কাৰণে চাকি তেল ধূপ এইবিলাক কৰি আছে তাই। ধুনীয়াকৈ মন্দিৰটো আপোনালোকক দেখাই দিওঁ তাৰ আগতে। আৰু মই মন্দিৰলৈ আহিলে 3 পাক ঘূৰি বহুত ভাল পাওঁ। মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰিলে মোৰ মনটো বহুত ভাল লাগে। তো মই গোটেই মন্দিৰটো 3 পাক ঘূৰি আপোনালোকক দেখাই দিওঁ। এইটো হ'ল মন্দিৰ। আৰু মই যে কৈছিলোঁ গছডাল, এইডাল গছ। তাই মোক সুধি আহিছিলে যে তুমি ধূপ কেতিয়া জ্বলাবা। মই ক'লোঁ তুমি আগতে জ্বলাই লোৱা, মই চবকে মন্দিৰটো দেখাই দিওঁ। তাৰপিছত এইডাল হ'ল গছ, আৰু এইডাল গছৰ কথা মই কৈ আছিলোঁ। আমি ধুনীয়াকৈ চাব আহিছিলোঁ ৰাতি যেতিয়া ফুল ফুলিছিলে, আৰু বহুত মানুহ আহিছিলে চাবৰ কাৰণে। আৰু ফুলটো বহুত ধুনীয়া আছিলে, আচৰিত ধৰণৰ আছিলে। আৰু প্ৰথমবাৰৰ কাৰণে এইটো ফুল যেতিয়া এইডাল গছত লাগিছিলে বহুত বছৰৰ মূৰত, তো আমিও ভাবিছিলোঁ যে ভগৱানৰ কিবা আছে চাগে। আৰু তাৰপিছত ধুনীয়াকৈ মই ধূপডাল জ্বলাই দিওঁ। তাই আৰু মই ধুনীয়াকৈ ধূপ জ্বলাই এইটো মন্দিৰ এইবিলাকক দেখাই দিছোঁ। মহাদেৱৰ মন্দিৰ হয়। ইয়াতে ধুনীয়াকৈ আমি চাকি তাকি দিব আহোঁ। চাই থাককচোন ধুনীয়াকৈ আমি চাকি তাকি দিলোঁ। তাই মোক ফুট এটা দিলে, ময়ো তাইক দি দিলোঁ। তাৰপিছত আমি আকৌ এটা মন্দিৰ আছিলে, ভগৱান কৃষ্ণৰ মন্দিৰ হয়, কাষতে থাকে। এই মন্দিৰটো ওচৰতে হয়, এইটো মন্দিৰৰ একে লগত পুৰধাপ বুলিয়ে কয়। তাৰপিছত তাইক মই ক'লোঁ যে তাতেও যাওঁ। তাৰ আগত আমি আহঁত গছৰ তলত ধুনীয়াকৈ চাকি এগছি লগাই ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। কৰি ধুনীয়াকৈ দুয়ো এইটো মন্দিৰলৈ গ'লোঁ। চাই থাকক, আপোনালোকক মই ফুলটো দেখাই দিম বাৰু। ৰাতিয়ে ফুলে, দিনত নাথাকে, তথাপিতো দেখাই দিম বাৰু আপোনালোকক। চাই থাককচোন, ধুনীয়াকৈ মেটেকা ফুল ফুলিছিলে। বহুত ভাল লাগে জেগাটো। বহুত ৰ'দ দি আছিলে, কিন্তু বহুত ভাল লাগিছে যাই। ইয়াতে মই ৰিটাৰ্ণ মাৰিলোঁ আৰু এবাৰ। ভগৱানৰ কাৰণে ফুল এটা আনিছিলোঁ, ফুলটো ধুনীয়াকৈ দি দিওঁ এতিয়া। আৰু এই গছডালত বহুত কাঁইট আছে, মই ফুলটো লগাই দিছিলোঁ। তো সাপৰ নিচিনাকৈ লাগি দিছিলে। ফুলটো লাগি ধৰিছিলে তাতে, মই বিৰাট ভয় খাইছিলোঁ কি হৈ গ'ল। তাৰপিছত ফুলটো ধুনীয়াকৈ লৈ মই ভগৱানক দি দিলোঁ। ইয়াতে ফুলটো দি গছডাল দেখাই দিছোঁ আপোনাক। আৰু এইডাল হ'ল সেইডাল গছ। ইয়াতে ফুলটো আছে বাৰু, কিন্তু ফুলটো ৰাতিপুৱালৈ সূৰ্য উদয় হোৱাৰ আগতে মৰহি যায়, এনেকুৱা হৈ যায়। এতিয়া আমি নাইট ফ্লাৱাৰ বুলিয়ে ক'ব লাগিব, নামটো যিহেতু মই নাজানো। ৰাতি ফুলা ফুল যিহেতু। তাৰপিছত মই মোৰ বান্ধৱীজনীৰ লগত চাইকেলত যাই আছোঁ ঘৰত এতিয়া। তাই বহুত দিনৰ মূৰত আমাৰ ঘৰত আহিছে, তো ঘৰত লৈ গ'লোঁ। আৰু যেতিয়া মই ঘৰত আহি ব্লগটো এডিট কৰি চালোঁ যে মোৰ গলত কি উঠি আহিছিলে, এইটো চাওকচোন কি পোক হয়। মোৰ দেখি বিৰাট ভয় লাগিছে, মই গমেই নাপালোঁ তেতিয়া। ঘৰত আহি চাওঁতে মোৰ ব্লগটো দেখি বিৰাট ভয় খালোঁ যে মোৰ গলত এইটো কি বস্তু উঠি আছিলে। ভগৱানে লাগি আহিল যেন পাওঁ। আজিৰ ব্লগটো ইমানেই আছিলে, ভাল লাগিলে লাইক এটা কৰি দিব।